নমস্কাৰ। টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে ভাল খবৰ। এতিয়া আকৌ বিটিচি চৰকাৰে টেট টিচাৰ নিযুক্তিৰ বাবে চাৰ্কুলাৰ প্ৰদান কৰিছে। এডভাৰটাইজমেণ্টটো প্ৰকাশ পাইছে 17 জানুৱাৰী 2024 যোৱাকালি প্ৰকাশ পাইছে। ইয়াত আছাম টেট, চেণ্ট্ৰেল টেট আৰু বিটিচি টেট সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ইয়াত কিছুমান ক্ৰাইটেৰিয়া দিয়া হৈছে, কোনে কোনে আবেদন কৰিব পাৰিব, কোনে কোনে নোৱাৰিব, লেংগুৱেজ 1 কি লাগিব, গোটেইখিনি কথা এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। কিছুদিন পূৰ্বে অসমৰ DEEৰ ফালৰ পৰা LP আৰু UP টিচাৰ নিযুক্তিৰ কাৰণে চাৰ্কুলাৰ দিয়া হৈছিলে। ভিডিঅ'টো যদি চোৱা নাই মোৰ আই বটমত দিয়া আছে, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব। প্ৰথমতে এই এডভাৰটাইজখনত দেখুৱাই দিব বিচাৰিছোঁ, বিটিচি এডুকেশ্যন ডিপাৰ্টমেণ্টে এছিষ্টেণ্ট টিচাৰ অফ LP স্কুলৰ এছিষ্টেণ্ট টিচাৰৰ কাৰণে চাৰ্কুলাৰ দিছে। ইয়াত পে স্কেল থাকিব 14,000 টকাৰ পৰা 70,000 টকালৈকে, প্লাছ গ্ৰেড পে থাকিব 7,400 টকা। যদি আপুনি ট্ৰেইন গ্ৰেজুৱেট হয়, ট্ৰেইন গ্ৰেজুৱেট মানে BA পাছ আৰু DLED পাছ যদি হয়। এতিয়া চাওক, দ্য নাম্বাৰ অফ ভেকেঞ্চিজ হেজ বিন এপ্ৰুভ বাই দ্য ফাইনেন্স SIU ডিপাৰ্টমেণ্ট। SIUৱে কেইটা পোষ্টৰ বাবে এই চাৰ্কুলাৰটো প্ৰকাশ কৰিছে আৰু ডিষ্ট্ৰিক্ট ৱাইজ ক'ত কিমানটা পোষ্ট থাকিব সেইটো এতিয়ালৈকে প্ৰকাশ পোৱা নাই। যেতিয়াই প্ৰকাশ পাব মই ভিডিঅ'ৰ জৰিয়তে আপলোড কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে যদি মোৰ চেনেলত নতুনবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব। এনেকুৱা ধৰণৰ চাকৰিৰ নতুন ভিডিঅ' আপলোড কৰি থাকোঁ। ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। এতিয়া চাওক, কণ্ডিশ্যনছ অফ ৰিক্ৰুইটমেণ্ট। এই ৰিক্ৰুইটমেণ্টৰ বাবে কিছুমান কণ্ডিশ্যন দিয়া আছে। 1 নম্বৰ পইণ্টটো দিয়া হৈছে, BTC দ্য ডিৰেক্টৰ অফ এডুকেশ্যনে তেতিয়াই কেনচেল বা পষ্টপন কৰিব পাৰে এই ৰিক্ৰুইটমেণ্টটো, তাৰ কাৰণে এটা ৰাইট ৰাখা হৈছে। 2 নম্বৰ পইণ্টটো দিয়া আছে, কেণ্ডিডেট এজনে আছাম টেট, চেণ্ট্ৰেল টেট নাইবা BTC টেট লোৱাৰ প্ৰাইমাৰী পাছ কৰা হ'ব লাগিব। এতিয়া চাওক, 3 নম্বৰ পইণ্টটো দিয়া আছে, যদি আপুনি এছামিছ মিডিয়ামত আবেদন কৰিব বিচাৰে তেনেহ'লে লেংগুৱেজ 1 এছামিছ হ'ব লাগিব, আৰু যদি বড়ো মিডিয়ামত আবেদন কৰিব বিচাৰে তেনেহ'লে লেংগুৱেজ 1টো বড়ো হ'ব লাগিব। 4 নম্বৰ পইণ্টটো দিয়া আছে, মেৰিট লিষ্ট ছেপাৰেট হ'ব প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ আৰু কেটাগৰী ৱাইজ, SC, OBC, আনৰিজাৰ্ভ এনেকৈ কেটাগৰী ৱাইজ কিন্তু ছেপাৰেট মেৰিট লিষ্ট ওলাব। এতিয়া চাওক, 5 নম্বৰ পইণ্টটো দিয়া আছে, এজন কেণ্ডিডেটে 18 বছৰ কমপ্লিট কৰিব লাগিব আৰু 40 বছৰৰ তলত হ'ব লাগিব আনৰিজাৰ্ভ কেটাগৰীৰ বাবে, আৰু 42 বছৰলৈকে আবেদন কৰিব পাৰিব এক্স ছাৰ্ভিচমেনে, 43 বছৰলৈকে আবেদন কৰিব পাৰিব OBC, MOBC, আৰু 45 বছৰলৈকে আবেদন কৰিব পাৰিব SC, ST, STP, STH, আৰু 50 বছৰলৈকে আবেদন কৰিব পাৰিব পাৰ্চন উইথ ডিজেবিলিটি, যিহঁতে ডিজেবিলিটি আছে সিহঁতে পাব, আৰু এইটো 1 জানুৱাৰী 2023 তাৰিখত এই বয়সটো হ'ব লাগিব। 6 নম্বৰ পইণ্টটো দিয়া আছে, দুটাতকৈ বেছি জীৱিত ল'ৰা ছোৱালী থাকিলে প্ৰাৰ্থীটো কেঞ্চেল হ'ব। স্মল ফেমিলি নৰ্মছ যিটো আছে সেইটো দিব লাগিব, ডিক্লেৰেশ্যন দিব লাগিব। স্মল ফেমিলি নৰ্মছৰ কাৰণে যিটো ফৰ্মেট থাকে সেইটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত থাকিব, তাৰ পৰা গৈ কেনে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া 8 নম্বৰ পইণ্টটো ইম্পৰ্টেণ্ট। এজন কেণ্ডিডেটে BTCৰ এই ৱেবছাইটটোত ভিজিট কৰি আবেদন কৰিব লাগিব। এই ৱেবছাইটটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনতো দিয়া থাকিব, তাৰ পৰা গৈ কেনে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰাৰ তাৰিখ দিয়া আছে 19/1/2024 ৰাতিপুৱা 10টা বজাৰ পৰা 2/2/2024 ৰাতি 10টালৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু 9 নম্বৰ পইণ্টটো দিয়া আছে, কোনো ধৰণৰ অফলাইন এপ্লিকেশ্যন একচেপ্ট কৰা নহ'ব। এতিয়া চাওক, 10 নম্বৰ পইণ্টটো দিয়া আছে, আপোনালোকে ডিজিলকাৰৰ পৰা আপোনালোকে যিমানবোৰ ডকুমেণ্টছ আছে আপলোড কৰিব। যিহঁতে 2013ৰ আগত হায়াৰ ছেকেণ্ডাৰী BA পাছ কৰিছে সিহঁতে ডকুমেণ্টবোৰ স্কেন কৰি আপলোড কৰিব লাগিব। 11 নম্বৰ পইণ্টটো দিয়া আছে, আপোনালোকৰ যিটো জেনুইন ইনফৰমেশ্যন আছে, ডকুমেণ্ট আছে, সেইবোৰ আপলোড কৰিব লাগিব, আৰু যদি কোনো ধৰণৰ ভুল ইনফৰমেশ্যন বা ডকুমেণ্ট আপলোড কৰে তেনেহ'লে কেঞ্চেল হ'ব কিন্তু আপোনালোকৰ এপ্লিকেশ্যনটো। 13 নম্বৰ পইণ্টটো দিয়া আছে, যদি এজন কেণ্ডিডেটে ৰেগুলাৰ টিচাৰ হিচাপে কাম কৰি আছে BTC এডুকেশ্যন ডিপাৰ্টমেণ্টত নাইবা আছাম এডুকেশ্যন ডিপাৰ্টমেণ্টত যদি কাম কৰি আছে তেনেহ'লে সেই কেণ্ডিডেটজনে আবেদন কৰিব নোৱাৰিব। 14 নম্বৰ পইণ্টটো দিয়া আছে, এজন কেণ্ডিডেটে এটা ডিষ্ট্ৰিক্টতে আবেদন কৰিব পাৰিব। 15 নম্বৰ পইণ্টটো দিয়া আছে, যদি কেণ্ডিডেট এজনে BTCত বসবাস কৰে তেনেহ'লে এটা ডিষ্ট্ৰিক্ট চিলেক্ট কৰিবলৈ দিছে, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিবলৈ দিছে। ডিষ্ট্ৰিক্ট ৱাইজ, কেটাগৰী ৱাইজ যিমানবোৰ লিষ্ট ওলাব এই যিটো ৱেবছাইট আছে এই ৱেবছাইটটোত এভেইলেবল হ'ব। আপোনালোকে এই ৱেবছাইটটো মাজে সময়ে ভিজিট কৰি থাকিব। আৰু তলৰ পিনে দিয়া আছে চাওক, PWBDৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব, কিমানটা পোষ্ট ৰখা হৈছে, আৰু তলৰ পিনে চাওক PWBDৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব কিছুমান পোষ্ট। এতিয়া 20 নম্বৰ পইণ্টটো দিয়া আছে চাওক, এলিজিবিলিটি ক্ৰাইটেৰিয়া। এজন কেণ্ডিডেটে হায়াৰ ছেকেণ্ডাৰীত 50% মাৰ্ক পাব লাগিব, তেনেহ'লে আবেদন কৰিব পাৰিব, আৰু হায়াৰ ছেকেণ্ডাৰীত যিমান মাৰ্ক পাইছে তাৰ 5% মাৰ্ক কাউণ্ট কৰা হ'ব
হ'ব এনেকৈ ডিএলএডতো 5% মাৰ্ক কাউণ্ট কৰা হ'ব আৰু টেটৰ পৰা 85% মাৰ্ক কাউণ্ট কৰা হ'ব ইয়াৰ পিছত নন এসেনশিয়াল কিছুমান দি আছে যদি এনসিসি সাৰ্টিফিকেট আছে তেনেহলে সি সাৰ্টিফিকেট থাকিলে 5 পাব বি থাকিলে 3 নম্বৰ পাব এনেকৈ যদি কোনো নেশ্যনেল বা ষ্টেট লেভেলৰ স্পৰ্ট এচিভমেন্ট হৈছে তেনেহলে 5 মাৰ্ক পাব ইয়াত মাৰ্কৰ কথা কৈছে পাৰ্চেন্টেজৰ কথা কোৱা নাই আৰু তলৰ পিনে দি আছে চাওক যদি কোনো ধৰণৰ এচিভমেন্ট পাইছে ফাইন আৰ্ট বা কালচাৰেল এক্টিভিটিছৰ পৰা তেতিয়াহলে 5 মাৰ্ক যোগ কৰা হ'ব এনেকৈ টোটাল মাৰ্ক হ'ব 100 তাৰ ভিতৰত হাইয়েষ্ট যোনে হ'ব তাকে মেৰিট ৱাইজ নাম আহিব ইয়াত চাওক আজি ডেটত দিয়া হৈছে 18 জানুৱাৰী 2024 ইয়াত চাওক এপ্লাই কৰোতে প্ৰথমতে আসাম টেট চেন্ট্ৰেল টেট বিটিসি টেটৰ ৰোল নম্বৰটো লাগিব আৰু সাৰ্টিফিকেট নম্বৰটো লাগিব ডেট অফ বাৰ্থ লাগিব কেণ্ডিডেট নেম ফাদাৰ নেম মাদাৰ নেম লাগিব এড্ৰেছ লাগিব ফোন নম্বৰ লাগিব ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 কি হেতু দিব লাগিব জেন্ডাৰটো দিব লাগিব কাষ্ট দিব লাগিব যদি ফিজিক্যাল হ্যান্ডিক্যাপ থাকে কিমান পাৰ্চেন্টেজ তাকো দিব লাগিব আৰু লগতে ডকুমেন্টটো আপলোড কৰিব লাগিব তাৰ পিছত কোৱালিফিকেশন পাছিং ইয়াৰ অবটেইন মাৰ্ক পাৰ্চেন্টেজ এইবোৰ ভৰাব লাগিব হায়াৰ সেকেন্ডাৰী ডিগ্ৰীৰ টেটৰ আৰু ডিএলএডৰ তলত এনেকৈ ডিক্লেৰেশ্যন এটা থাকিব ইয়াত টিক বহাই আপোনালোকে ফটো আৰু সিগনেচাৰ আপলোড কৰি সাবমিট কৰি দিব লাগিব তলত ডকুমেন্ট কেইটা দিয়া হৈছে আপোনাৰ কি এসেনশিয়াল ডকুমেন্টস আছে পাসপোর্ট সাইজ ফটোগ্ৰাফ লাগিব ৰিসেন্ট ফটো হ'ব লাগিব এছএছএলসি এডমিট কাৰ্ড লাগিব হায়াৰ সেকেন্ডাৰীৰ মাৰ্কশিট লাগিব এনি আদাৰ মাৰ্কশিট সাৰ্টিফিকেট অফ হায়াৰ এডুকেশ্যন যদি হায়াৰ এডুকেশ্যন আছে তাৰ কাৰণে এক্সট্ৰা মাৰ্কশিটবোৰ দিব লাগিব ডিএলএডৰ মাৰ্কশিট লাগিব ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ দুয়োটাই লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব যদি আছে আৰু যদি জেনাৰেল কাষ্টৰ হয় তেনেহলে নালাগে ডকুমেন্ট পাৰ্মানেন্ট ৰেসিডেন্স অফ আসামৰ কাৰণে এটা ডকুমেন্ট দিব লাগিব টেট মাৰ্কশিটটো দিব লাগিব আৰু যদি ডিজেবিলিটি থাকে কেণ্ডিডেট এজন তেনেহলে তাৰ কাৰণে এটা গভৰ্নমেন্ট ইস্যুড সাৰ্টিফিকেট দিব লাগিব এক্স সাৰ্ভিসমেন হলেও সৈনিক ওয়েলফেয়াৰ বোৰ্ডৰ পৰা সাৰ্টিফিকেট আনিব লাগিব ভিটিসিৰ কাৰণে ৰেসিডেন্সিয়েল সাৰ্টিফিকেট এটা দিব লাগিব আৰু স্ক্যান সিগনেচাৰ এটা লাগিব এনেকৈ এই গটেকেইটা ডকুমেন্ট আপলোড কৰি এখন সাবমিট কৰি দিব লাগিব কেনেকৈ আবেদন কৰে তাৰ কাৰণে এটা মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম এনেকুৱা ধৰণৰ চাকৰি ৰিলেটেড নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব 3 নম্বৰ পইণ্টত দিয়া আছে চাওক যদি বেটাৰমেন্ট নাইবা ইমপ্ৰুভমেন্ট কৰিছে মাৰ্কৰ কাৰণে তেনেহলে এইটো কিন্তু একচেপ্ট কৰা হ'ব বুলি কৈছে ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে